আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া সাহিত্যৰ উল্লেখযোগ্য আত্মজীৱনী আৰু ৰচকৰ নাম। স্ক্ৰীনত দেখিছা তোমালোকে। প্ৰথম আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ আৰু লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আত্মজীৱনী মানে নিজে নিজৰ জীৱনৰ বিষয়ে লিখা গ্ৰন্থ আৰু এইখন 1944ত প্ৰকাশ হয়। মহম্মদ তৈবুল্লাহ তেওঁৰ আত্মজীৱনীখন হৈছে কাৰাগাৰৰ চিঠি 1962। পদ্মধৰ চলিহা জীৱন বীণাৰ সুৰ 1963ত প্ৰকাশ হয়। বেণুধৰ ৰাজখোৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন দাপোন, প্ৰকাশিত চন 1969। নজৰ আলীৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱনৰ কিছু কথা, প্ৰকাশিত চন 1969। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ 1977ত প্ৰকাশ হয়। দেৱেশ্বৰ শৰ্মাৰ আত্মজীৱনীখনৰ নাম হৈছে হেৰাই যোৱা দিনবোৰ 1980 হৈছে প্ৰকাশিত চন। ৰাজবালা দাসৰ আত্মজীৱনীখনৰ নাম হৈছে তিনি কুৰি 10 বছৰৰ স্মৃতি 1971ত প্ৰকাশ হয়। জ্ঞানদাভিৰাম বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ কথা, 1981ত প্ৰকাশ হয়। হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ আত্মজীৱনীখনৰ নাম হৈছে কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী 1984ত প্ৰকাশিত হয়। অম্বিয়াগিৰি ৰায়চৌধুৰীৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন ধুমুহাৰ এছাতি, প্ৰকাশিত চন 1986। মহেশ্বৰ নেওগৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱনৰ দিশ আৰু বাণী 1988 প্ৰকাশিত চন। হোমেন বৰগোহাঞিৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মানুসন্ধান 1988 হৈছে প্ৰকাশিত চন। ত্ৰৈলোক্যনাথ গোস্বামীৰ আত্মজীৱনীখনৰ নাম হৈছে অতীতৰ কথা 1989 হৈছে প্ৰকাশিত চন। মহিম বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে পাখি লগা দিন, প্ৰকাশিত চন হৈছে 1989। সৈয়দ আব্দুল মালিকৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱনৰ নহলবোৰ 1990 হৈছে প্ৰকাশিত চন। নেক্সট লেখকজন হৈছে মহেন্দ্ৰ বৰা। মহেন্দ্ৰ বৰাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম হৈছে উপলা নদীৰ দৰে 1990 হৈছে তেওঁৰ প্ৰকাশিত চন। জগন্নাথ চক্ৰৱৰ্তীৰ সোণালী স্মৃতিৰ সুবাস। অমিয় কুমাৰ দাসৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱনৰ স্মৃতি। ডিম্বেশ্বৰ নেওগৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম হৈছে অতীত মাধুৰী। নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন জীৱন বৰ অনুপম। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণী। হীৰেণ গোহাঁইৰ আত্মজীৱনীখনৰ নাম হৈছে বতাহত কৰ গধূলি গোপাল। নীলমণি ফুকনৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম হৈছে পাতি সোণাৰুৰ ফুল। ইন্দিৰা মিৰিৰ আত্মজীৱনীখনৰ নাম হৈছে মই আৰু নেফা। আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।